তো ইয়াতে চাওক গাইজ চিকেন নেমু পিঁয়াজ ইয়াতে আছে দাইলপুৰি 1 2 3 4 5 ইয়াতেও আছে মাংস নেমু পিঁয়াজ আৰু তাতেও সেম 5 আছে চাব পাৰে তো এতিয়া আমাৰ চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ Hey guys, namaskar and welcome back to my YouTube channel. So আপোনালোকৰ ওচৰলৈ মই আজি লৈ আহিছো এটা ফুড চ্যালেঞ্জ So food challenge ৰ কাৰণে মোৰ লগত আয়োজন আছে বস্তুখিনি চিকেন আছে 5 দালি পুৰি আছে নেমু আছে পিয়াজ আছে আৰু পানী আছে So তাইতেও সেম আছে So আপোনালোকে চাই যাওক কোনে জিকে কোনে হাৰে So হাৰাজনৰ লগত পানিশমেন্ট হ'ব তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলাই চাই যাব এতিয়া ষ্টাৰ্ট কৰো 1 2 3 ষ্টাৰ্ট Nana prerona, yare khabo tirwana premoro chut pakhona. Premoro chut pakhona. Premoro chut pakhona. Yar bahir khore huana, khure re diana prerona, yare khabo tirwana. Chut pakhona gitere khurere hiana begere pronoyor sobi akana monore khundur hobone puran mor dusokur bakar kuana gitere khurere hiana begere pronoyor sobi akana monore khundur hobone puran mor dusokur bakar kuana mor mon jusna হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা পরানৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা খাবার নাড়ু গাইস দুখন খাইছো এতিয়া আড়াই ঘর 3 ঘর বিট পাবো আৰু মাৰো পুরান মোর দুসকুর ভাষার কুয়ানা গীতেরে খুরেরে হিয়ানা বেগেরে প্রণয়র ছবি আঁকানা মনরে খুবুর হবনে পুরান মোর দুসকুর ভাষার কুয়ানা মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা So guys আৰু খাব নোৱাৰো So guys আমাৰ খোৱা কমপ্লিট হৈ গল So আপোনালোকে চাওক এতিয়া মই জিকিলো না তাই জিকিল So মোৰ তাতে দুখন দালি পুৰি ৰৈছে মই 3খন কমপ্লিট খাইছো আৰু তাইৰ তাতে চাওক এই দুখন আৰু এই আধা ভাড়া ৰৈছে So তাই আড়াইখন আৰু অলপ বেছি খাইছে সেইকাৰণে তাই হাৰিছে মই জিকিছো So এতিয়া মই পানিশমেন্টৰ পৰা বাচি গলো একদম So মই এতিয়া তাই কি পানিশমেন্ট দিও তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলাই চাই যাওক So guys আমাৰ খোৱা কমপ্লিট হৈ গল So এতিয়া হৈছে পানিশমেন্টৰ সময় So এতিয়া মই তাই কি পানিশমেন্ট দিও So আপোনালোকে চাই যাওক So পানিশমেন্ট হৈছে এইকেইটা So আপোনালোকে গমে পায় এইকেইটা হৈছে কাটা সেই কাপোৰ হুকা দিলে যে কাটাটো এনেকে মাৰি দিয়ে সেই কাটা হয় So এইকেইটা তাইৰ মুখত এনেকে লগাই দি মই কিবা এটা কথা কম সেই কথাটো তাই 3বাৰ ক'ব তাৰ পিছত তাইৰ পানিশমেন্ট কমপ্লিট কাৰণ আপোনালোকে গমে পায় এইবিলাক হৈছে কাটাই এনেকে দিলে বহুত বিষায় সেইকাৰণে বেছি সময় নিদিও যিখিনি সময় দিও সেই কথাটো 3বাৰ ক'লে পানিশমেন্ট কমপ্লিট তো আপোনালোকে চাই যাওক So লগোৱা
আৰু ক'ত লগাওঁ ইয়াতে খুলি যায় মই লগাই দিওঁ দে জাষ্ট so guys চাওক তাৰ মুখখন চাওক এবাৰ so এতিয়া ক যে মই আজিৰ পৰা হাৰিম আৰু তই আজিৰ পৰা জিকিবি so তেনেকৈ কৈ দে মই আজিৰ পৰা হাৰিম তুমি আজি ভালকৈ ক মই আজিৰ পৰা হাৰিম তই আজিৰ পৰা জিকিবি তেনেকৈ কৈ দে মই আজিৰ পৰা হাৰিম তাই জিকি যাব সদায় যেতিয়া আমাৰ ফুড চেলেঞ্জ হয় তেতিয়া তাই জিকি যাব মই হাৰি যাম তাই জিকি যাব মই হাৰি যাম তাই জিকি যাব মই জিকিম তাই হাৰিব নহয় ভুল কৈছা তই হাৰিবি মই জিকিম তেনেকৈ ক নেক্সট যিটো ফুড চেলেঞ্জ হ'ব তাতে মই জিকিহে এৰিম আৰু আহি আছে আমাৰ ফুড চেলেঞ্জ তাতে মই জিকিম তাই তাতে হাৰিব হৈছে চ' এতিয়া পানিছমেণ্ট কমপ্লিট চ' এইবিলাক খোলা কাৰণ বহুত বিষায় এইবিলাক চ' আপোনালোকে গমেই পায় বিষায় চ' এটা কথা কৈ দিওঁ চ' আজি যে আমি দাল পুৰি বনাইছিলোঁ সেইটোৰ ৰেচিপি যদি কোনোবাক লাগে চ' কমেণ্ট কৰি জনাব পাৰে মই ৰেচিপিটো দি দিম চ' আজিলৈ এইখিনিয়ে যদি আজি ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো চ' বাই টাটা দাগ হৈছে তাৰ গালত আপোনালোকে এটা লগাই চাব দাগ হয় কিন্তু বেয়া দাগ হয় চ' বাই